অসম চৰকাৰে বিটিআৰ চুক্তিৰ যি দফা ৰূপায়ণ সম্পূৰ্ণ কৰা নাই বুলি আপুনি কি ক'ব? নাই, এই কথাটো যি এটা শিক্ষাৰ এটা দফা আছিল যে 6.3 বিটিআৰ চুক্তি শান্তি চুক্তি অনুসৰি বিদ্যালয় প্ৰাদেশিকৰণৰ কথা। বিটিআৰ অঞ্চলত বড়ো মাধ্যম, অসমীয়া মাধ্যম আৰু বিটিআৰৰ বাহিৰত বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকৰণৰ যি কথা ইয়াত উল্লেখ আছিল, 5টা বছৰ যিহেতু হ'বলৈ গৈছে, তো ইয়াত 10টা যি মহাবিদ্যালয় বা কলেজহে প্ৰাদেশিকৰণ কৰা প্ৰক্ৰিয়া এতিয়ালৈকে সম্পন্ন হ'ল। আমাৰ আজিৰ তাৰিখত স্পষ্ট মতামত এইটোৱে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যি LP স্কুল, ME স্কুল, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজ প্ৰাদেশিকৰণৰ যি কথা আছিল, সেই কথাটো সময় সাপেক্ষে যেনেকুৱা হ'ব লাগিছিল, সেই কথাটো হৈ উঠা নাই। আৰু ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক কাতৰ আহ্বান আৰু দাবী ৰাখিছোঁ যে বিদ্যালয়, মাতৃভাষাৰ বিদ্যালয় জীয়াই ৰখাৰ স্বাৰ্থত এই বিদ্যালয়খনি চুক্তিৰ অনুসৰি মৰ্যাদা দিয়া, অধিকাৰ দিয়াৰ স্বাৰ্থত বিদ্যালয়খন বচাব আৰু ছাত্ৰ ছাত্ৰীৰ যি মৌলিক অধিকাৰ, শিক্ষাৰ যি অধিকাৰ, ৰাষ্ট্ৰীয় শিক্ষানীতি, সেই গোটেইবিলাক যদি চলাই নিব লাগে, প্ৰাদেশিকৰণৰ বাদে ইয়াৰ বিকল্প পন্থা নাই। আৰু যদি সময়ত অতি সোনকালে যদি প্ৰাদেশিকৰণৰ যদি প্ৰক্ৰিয়া সম্পন্ন নকৰে, তেতিয়াহ'লে সেই বিদ্যালয়সমূহ মৰি যাব, সেই বিদ্যালয়সমূহ নাইকিয়া হৈ যাব। যিহেতু বড়ো মাধ্যম অসমত ছেকেণ্ড লাৰ্জেষ্ট মাধ্যম হয়, অসমীয়া মাধ্যমৰ পিছতে আমাৰ এটা দৃঢ় বিশ্বাসী আৰু আশা আছিল যে মাতৃভাষা মাধ্যম আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো মাধ্যম আৰু গুণগত শিক্ষা সেইটো সম্পন্ন কৰাৰ কাৰণে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেই হিচাপে চুক্তিত সন্নিৱস্ত হৈছিল। তো ইয়াৰ কাৰণে মই খুবেৰে ক'ব বিচাৰিছোঁ আৰু কাতৰ আহ্বান জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক, অতি শীঘ্ৰে বড়ো মাধ্যম, অসমীয়া মাধ্যম, বিটিআৰৰ আৰু বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যম আপোনালোকে প্ৰাদেশিকৰণৰ কাম সম্পন্ন কৰক আৰু চুক্তি অনুসৰি যি কমিটমেণ্ট, যি প্ৰতিশ্ৰুতি, এইটো আপোনালোকে পালন কৰক আৰু সেই বিদ্যালয়সমূহ জীয়াই থকাত আপোনালোকে এটা নৈতিক অধিকাৰ দিব লাগে বুলি মই আজি দাবী জনাইছোঁ এই অধিৱেশনৰ যোগেদি। নাই, এইটো গণতান্ত্ৰিক দেশত সকলোৱে নিজৰ কথা ৰাখিব। আমি যি এটা আন্দোলনৰ পৰিক্ৰমা দি আহিছে, যি জাতিৰ অস্তিত্বক লৈ পেলাই কাম কৰিছে, সেই অস্তিত্বটো জাতি নিৰ্মাণৰ কাৰণে আমি এতিয়া ব্যৱহাৰ কৰিব বিচাৰিছোঁ। কোনোবাই আৱেগিকভাৱে ক'ব সেই কথাটো কোনটো দিশৰ পৰা আহিছে, কোনটো এংগলৰ পৰা আহিছে আৰু কি অবজেক্টিভ লৈ পেলাই তেওঁলোকে বড়োলেণ্ড যি দাবীৰ কথা প্ৰসংগ তেওঁলোকে ওলাইছে, সেই কথাটো চাব লাগিব। কাৰণ বড়োলেণ্ড আন্দোলন এটা গণ আন্দোলন, এটা মাছ পিপল মাছ ৰেভলিউশ্যনৰ এটা আন্দোলন আছিল, অপেন বমৰ আন্দোলন, গণতান্ত্ৰিক এটা আন্দোলন, গণতান্ত্ৰিক পন্থাৰে। আৰু সেই আন্দোলনটো যি মৰ্যাদা, যি এটা খ্যাতি মানে অৰ্জন কৰিলে, সেইটো সৰু পৰ্যায়ত আন্দোলন কৰি পেলাই সেই পৰ্যায়ত কোনোবাই মানে নিজৰ দৃষ্টিভংগী, নিজৰ এটা মানে অবজেক্টিভ, নিজৰ এটা বিভিন্ন দিশ থাকিব পাৰে, সামাজিক দিশ থাকিব পাৰে, ৰাজনৈতিক দিশ থাকিব পাৰে, বিভিন্ন পন্থাৰ যোগেদি সেইটো হ'ব পাৰে। সেই কথাটো তেওঁলোকে বিবেচনা কৰক, মই ইয়াৰ ওপৰত ক'ব লগা নাই। কিন্তু সেই আন্দোলনৰ মৰ্যাদাটো তলত আনি পেলাই আন্দোলনৰ যি এটা ভেটি নিৰ্মাণ কৰিছিল, সেইটো লাজ দিব নালাগে, মই সেইটোৱে ক'ব বিচাৰিছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে বিটিআৰত বড়োলেণ্ড আন্দোলনৰ পটভূমি, এই সংগ্ৰামৰ মাজেদি জন্ম হোৱা BPF, UPPLক আমি আহ্বান জনাইছিল যে ঘৰত ভাই ককাইৰ মাজত, ভাতৃৰ মাজত যদি সদায় সংঘাত কাজিয়া হৈ থাকে, যি ৰাজনীতিক সংঘাতৰ কাৰণে 150-200 মানুহ বিনাশকে সাংবাদিক, শিক্ষক, সমাজসেৱক মৰিব লগা হ'ল, সেই সংঘাতটো আৰু আমি বিচৰা নাই। তো আঞ্চলিক ৰাজনীতিক দল একত্ৰিত হৈ পেলাই আগবাঢ়ক, সেইটো কাৰণে আহ্বান জনাইছিল। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই এটা যি প্ৰক্ৰিয়া তেওঁ এইটো নস্যাৎ কৰিছে। বাই ইলেকশ্যনত তেওঁ এই দলক সেই দলক মানে দুখ দি পেলাই সেই যি এটা প্ৰক্ৰিয়া, মই স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ ধৰিছিলোঁ যোৱা মানে ছেপ্টেম্বৰ অক্টোবৰ মাহত এবাৰৰ কাৰণে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ। আন আন নেতা
ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, খাম্ফা বৰগোহাঁই ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, ৰঞ্জুৰা নাৰ্জাৰী ডাঙৰীয়া, ইউজি ব্ৰহ্ম ডাঙৰীয়া সকলোৰ লগত আলোচনা বিলোচনা কৰা হৈছিল, যাহাতে এটা বুজাবুজিৰ মাজত এই ৰাজনীতিক যি এটা প্ৰক্ৰিয়া সেইটো আগবাঢ়ি যায়। কিন্তু তেওঁলোকে যি এটা চিন্তাৰে নচাত পৰিলে, ইয়াৰ পিছত আৰু আমি এতিয়া পুনৰ চিন্তা কৰা নাই। সময় আহক, নতুন বছৰ আহক, তেতিয়া আমি চিন্তা কৰিবলৈ সাহস পাম। 2025-ত যদি নতুন বছৰে আমাক মানে সাহস দিয়ে, তেতিয়া আমি পুনৰ ইয়াৰ কাৰণে কাম কৰিম বুলি আমি আশা কৰিছোঁ। কি বিদ্যালয় নাই, এই ক্ষেত্ৰতো স্পষ্ট অসম চৰকাৰক আমি কৈছোঁ যে বিটিআৰ চৰকাৰকো আমি কৈছোঁ শিক্ষক নিযুক্তি সময়মতে দিব লাগে। টেট শিক্ষক নিযুক্তি দিছে আৰু নিযুক্তি দিব লাগিব। আৰু লগতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, তো শিক্ষক নোহোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণে এই যি এটা পৰিৱেশ হৈছে, সেই পৰিৱেশটো চৰকাৰে সময় সাপেক্ষে পদক্ষেপ লৈ পেলাই সমাধান কৰিব লাগে, এইটোৱে আমি কৈছোঁ। নাই, বিদ্যালয় জীয়াই ৰখাত ৰাইজৰো দায়িত্ব আছে, সামাজিকভাৱে দায়িত্ব আছে, আমাৰ নিচিনা জাতীয় দল সংগঠন, ছাত্ৰ সংগঠনৰ দায়িত্ব আছে, আৰু চৰকাৰৰ যি গুৰু দায়িত্ব, শিক্ষক দিব লাগে, আন্তঃগাঁথনি ঠিকে ৰাখিব লাগে, ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিবৰ কাৰণে মাতৃভাষা মাধ্যমত চৰকাৰৰ যিখিনি পদক্ষেপ, গুণোৎসৱ তেওঁলোকে পাতিছে, গুণোৎসৱ মানে ইয়াত মূল্যায়ন কৰা হৈছে, মূল্যায়নৰ পিছত কি পদক্ষেপ হৈছে সেইটোৱে মূল। আৰু মূল্যায়ন কৰি পেলাই যদি পদক্ষেপ নলয়, তেতিয়া সেই বিদ্যালয়ত যি একশ্যন হ'ব লাগে, সেই বিদ্যালয়ত যি এটা ভাল পদক্ষেপ হ'ব লাগে, সেইটো নহ'লে বিদ্যালয়ৰ যি অৱস্থা, যি স্থিতি, সেইটো ভালতকৈ বেয়াহে অৱস্থা হ'ব। ধন্যবাদ।